তো গাইছ আজি ভিডিঅ'টো গাইছ মজা লাগিব কাৰণ গাইছ আপোনালোকে জানে বিহু গাইছ আহি আছে তো বিহুৰ কাৰণে গাইছ আমি ভেলাঘৰ বনোৱা ষ্টাৰ্ট কৰিছোঁ তো এতিয়া মই গাইছ ভেলাঘৰৰ কাৰণে যাই আছোঁ তো আপোনালোকক দেখাই আছোঁ কিমানখিনি ভেলাঘৰ হ'ল তো এয়া গাইছ ভেলাঘৰ দুটা আছে কাম কৰি আৰু গাইছ মই ভাত খাব গৈছিলোঁ কিমান কি হ'ল আপোনালোকক দেখাই আছোঁ ক'ত যা তই আমি গাইছ অলপ বিল্ডিং টাইপ বনাইছোঁ ভেলাঘৰটো আপোনালোকক চাৰিওফালৰ পৰা একবাৰ দেখাই আছোঁ হা অলপ ভেলাঘৰটো চাৰিওফালৰ পৰা দেখাই আছোঁ গাইছ কেনেকুৱা হৈছে ক্লিয়াৰ হোৱা নাই বাৰু গাইছ কিন্তু আপোনালোকক দেখাই আছোঁ কেনেকুৱা হৈছে পৰীক্ষাত নৰা আমি আনি দিছোঁ আজি চাউল তুলিম বুলি ভাবিছোঁ কিন্তু এয়া তোলান বেয়া তো মই আপোনালোকক ওপৰত উঠি একবাৰ দেখাই দি আছোঁ তো আপোনালোকে ভিডিঅ'টো চাই থাকিব ওপৰত উঠাৰ কাৰণে গাইছ আমি চিটি নাই ইফালে গাইছ উঠিব লগা বাঁহ আছে বাঁহডাল দি উঠিব লাগিব আৰু গাইছ এইটো চেনেলত মই ভিডিঅ' দিয়া আনিছিলোঁ বহুত দিন ভাবিলোঁ এটা ভিডিঅ' আপোনালোকক এইটো ভিডিঅ' দেখাই আছোঁ কেমেৰাটো বিক্ৰম উঠিছে তো গাইছ এতিয়া কেৰপা স্কুলৰ পৰা অহা নাই মানে সি আহিলেই কাম কৰিব আহিব সি আকৌ বহুত দেৰি কৰে না ভাঙা বেছি তো গাইছ আকাশো ঘৰত গেল ভাঙা ওপৰত দৃশ্যটো মানে গাইছ ওপৰত মানে বেলেগ একো হোৱা নাই তো ইয়াত গাইছ আমি আধা চাং ইয়াত পাইছোঁ আধা মানে এইখিনি বাকী আছে এইখিনি কমপ্লিট কৰি দিব লাগিব আৰু হাইটটো ইমান ৰখা নাই কাৰণ ৰিক্স আছে ৰছী গাইছ বান্ধি কিনে কৰিব লাগিব আৰু বিল্ডিং গাছ কোনো বেছি ৰিক্স ল'ব নোৱাৰা তেতকৈ বান্ধি দিছোঁ চব আৰু এইফালে পথৰ গৈছে সেইবোৰ মজা গাছ পথৰ হৈ আছে আৰু গাইছ আমাৰ আৰু এটা গাইছ চেনেল আছে যিটোত গাইছ আমি মানে অলপ চেলেঞ্জিং টাইপ এক্সপেৰিমেণ্ট টাইপ গাইছ ভিডিঅ'বিলাক দি থাকোঁ তো সেইটোৰ নাম গাইছ ক্ৰেজি কি আছে চিয়া ক্ৰেজি এডভেঞ্চাৰ সেইটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব লিংকটো ডিছক্ৰিপশ্যনত দিছোঁ আৰু চেনেলটো এইটো লগো আৰু নাম তো আপোনালোকে সেইটো ছাবস্ক্ৰাইব কৰি ল'ব তো আমি অলপ গাইছ কাম কৰাত লাগি যাওঁ তো বহুত কাম বাকী আছে এতিয়াও বিহু ওচৰ চাপি আহি আছে বিহুৰ আগত গাইছ গোটেইখিনি কাম কৰি কমপ্লিট কৰি দিব আৰু বিক্ৰমে কাম কৰিব আৰু ময়ো কাম কৰিম বাৰু দাহান ক'ত দাহান পঢ়ছে দাহান গাছটো অলপ পৰি আছে তো ইয়াত নাম্বাৰ সেই পঢ়বি প্ৰথমে গাইছ আমাৰ আইডিয়া আছে ভেলাঘৰটো 2 চেলীয়া কৰা কিন্তু গাইছ হাইটত মানে বহুত হাইটত 2 চেলীয়া কৰিব অলপ টানেই হ'ব কাৰণ ইমান হাইটত গাইছ উঠি চাল চিলাটো অলপ অসম্ভৱ কথা তো আমি 1 চেলীয়া কৰি দিম অলপ ভাল লগা কৰি তো মালিকডাল ক্লিয়াৰ কৰি দিওঁ ই গাইছ উঠবা পৰা নাই উঠবা নোৱাৰা নেকি তই আৰু গাইছ আপোনালোকক এটা বস্তু দেখাই আছোঁ তো কালি গাইছ আমি তাৰ পৰা গাইছ সেই জেগাৰ পৰা বাছৰ কৰোঁ বাছৰ কৰি মই অলপ পিছত যাম পাৰিলে গাইছ এইটো ভিডিঅ'ত দিম নহ'লে গাইছ মই নেক্সট মানে 2 নম্বৰ ভিডিঅ'টো দিম আৰু গাইছ মই অলপ মানে এইটো চেনেল কাম কৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ বহুত দিন বহাই থৈছোঁ এইটো চেনেল তো আপোনালোকে এনেকৈ ব্লগ আৰু ভিডিঅ'বিলাক পাই থাকিব ছাবস্ক্ৰাইব কৰি থ'ব তো এতিয়া মালি চালি ফিটিং কৰি পেলাওঁ আৰু এইটো চব দানে এইফালে এইটো চাইড দাও না এইটো চাইড খাটা হ'ল নেকি এটা মাল মোটাৰে আৰু নেকি অলপ এইটো চাইড ইফালে যাওঁ নেকি খাইছিলে না এইটো ইফালে যাওঁ নেকি নাই এইটো এইটোহে বেছি মজবুত পাব মজবুত হোৱাটো কথা কোৱা নাই এইটা তো গাইছ ভিডিঅ'টোত অলপ মানে জ্বালা কালা হৈছে তো দুটা মানুহ লগ কাম কৰিবা তো আপোনালোকে ভেলাঘৰ গাইছ আপডেটটো দি থাকিম আপডেট মানে কি আৰু গাইছ পূৰ্বে তো লাগব হ'লেও গাইছ আপডেটটো দি থাকিম তো নেক্সট ভিডিঅ'ত লগ পাম তো আজি সৰুতে
ভিডিঅ' বনাই দিলোঁ। তো ভিডিঅ'টো গাইছ ভাল লাগিলে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি থ'ব। তো লগ পাম এটা ভিডিঅ'ত।